মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সৰ্বনাম পদ আৰু ইয়াৰ ভাগবোৰৰ বিষয়ে পঢ়িম। সৰ্বনাম পদ কাক বোলে? প্ৰথমতে আমি জানিব লাগিব সৰ্বনাম পদ কাক বোলে আৰু ই কেই প্ৰকাৰৰ। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। অৰ্থাৎ নামৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে কি বুলি কোৱা হৈছে? সৰ্বনাম পদ। সি, তেওঁ, তুমি, আপুনি, তেখেত এই আটাইবোৰে হৈছে কি? সৰ্বনাম পদৰ উদাহৰণ। আমি যেতিয়া নাম এটাৰ পৰিৱৰ্তে যি পদ ব্যৱহাৰ কৰিম সেই পদকে কি বুলি কোৱা হৈছে? সৰ্বনাম পদ। অৰ্থাৎ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। আৰু নাম মাত্ৰেই কি গম পাইছিলো আমি? বিশেষ্য পদ। সৰ্বনাম পদ 4 প্ৰকাৰৰ। ব্যক্তিবাচক সৰ্বনাম। যি সৰ্বনামক ব্যক্তি বা নামবাচক বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা হয় তেনে সৰ্বনাম পদক কি বুলি কোৱা হৈছে? ব্যক্তিবাচক সৰ্বনাম পদ বুলি কোৱা হৈছে। যেনে তেওঁ, তুমি, তেখেত। আকৌ স্থানবাচক সৰ্বনাম কাক বুলি কোৱা হৈছে? যি সৰ্বনামক ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হৈছে? স্থানবাচক সৰ্বনাম পদ বুলি কোৱা হৈছে। ইয়াত, তাত, ক'ত এই শব্দবোৰ য'তে পাম আমি সেই শব্দবোৰক কি বুলি কম আমি? স্থানবাচক সৰ্বনাম পদ বুলি কম। আনহাতে কালবাচক সৰ্বনাম পদ। যি সৰ্বনামক কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হৈছে? কালবাচক সৰ্বনাম বুলি কোৱা হৈছে। যেনে আজি, কালি, এতিয়া, তেতিয়া এই শব্দবিলাকক কি বুলি কোৱা হৈছে? কালবাচক সৰ্বনাম বুলি কোৱা হৈছে। আনহাতে শেষত আমি কি ক'ম? 4 নম্বৰটো হৈছে বিশেষণ সৰ্বনাম। যি সৰ্বনামে আন সংজ্ঞাপদৰ আগত বহি গুণ অৱস্থা নিৰ্ণয় কৰে তেনে সৰ্বনামক আমি কি বুলি কম? বিশেষণ সৰ্বনাম। ইয়াৰ উদাহৰণ হৈছে এনেকুৱা, তেনেকুৱা, ইমান, সিমান। আমি আজি সৰ্বনাম পদৰ বিষয়ে পঢ়িলো। বিশেষ্যৰ পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। অৰ্থাৎ সৰ্বনাম পদ বুলি ক'লে আমি কি বুলি ক'ম? যি পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয় সেই পদকে আমি সৰ্বনাম পদ বুলি ক'ম। সৰ্বনাম পদ কেই প্ৰকাৰৰ? 4 প্ৰকাৰৰ। কি কি? ব্যক্তিবাচক সৰ্বনাম, স্থানবাচক সৰ্বনাম, কালবাচক সৰ্বনাম আৰু বিশেষণ সৰ্বনাম। ঠিক আছে, আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।